Hello everyone, নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যেহেতু গণেশ পূজা হয় সেইকাৰণে আমি আজি আমাৰ ইয়াৰ গণেশ মন্দিৰলৈ আমি তিনিটা গৈ আছোঁ। এয়া এতিয়া আমি টেম্পুত গৈছোঁ যেহেতু মন্দিৰটো আমাৰ ঘৰৰ পৰা অলপ দূৰত আছে সেইকাৰণে টেম্পুত যাবলগীয়া আছে। এয়া খেলমাটিৰ গণেশ পূজা মণ্ডপ। এয়া আমি পাই গ'লোহি। বহুত দূৰতে টেম্পুখন ৰখাই দিলে কাৰণ ইমান ভিৰ হৈছে গাড়ী আগলৈ যাবলৈ নিদিয়ে যিহেতু সেইকাৰণে আমি অলপ দূৰ খোজকাঢ়ি যাবলগীয়া হৈছে। এইবোৰ হৈছে চাকি বন্তিৰ বেচা দোকান। আমিও ইয়াৰে এখনৰ পৰা ধূপ চাকি লৈ ল'লোঁ। এয়া মন্দিৰ পাই গ'লোঁ আৰু এইখন হৈছে আমাৰ মন্দিৰৰ মূল দুৱাৰখন। ইমান ধুনীয়াকৈ সজাইছে দেখিছেনে? ইমান যে ধুনীয়া লাগিছে। পোনপ্ৰথমেই আমি চাকি বন্তি জ্বলাই ল'লোঁ। এয়া মই চাকি জ্বলাই আছোঁ। এতিয়া আমি সেৱা কৰিবলৈ এনেধৰণে লাইন পাতিবলগীয়া হৈছে। গণেশ বাবা ওচৰ পাইছোঁহি আৰু এয়া দেখিছেনে সকলোৱে চাকি জ্বলাই আছে। এয়া লাইন পাতি পাতি গণেশ বাবাৰ ওচৰ পাই গ'লোঁ। আকৌ ইয়াতো ইমান ভিৰ হৈছে। এয়া লাহেকৈ ভিৰৰ মাজৰ পৰা গণেশ বাবাৰ মুখখন দেখা পালোঁ। ভগৱানৰ ওচৰত সেৱা জনাই তাৰ পৰা ওলাই আহিলোঁ। এয়া হৈছে মন্দিৰৰ ৰাতিৰ দৃশ্য। ইয়াৰ পাছত অলপ ফটো চটো মাৰি ল'লোঁ। তাৰপিছত ওপৰৰ পৰা আকৌ আমি তললৈ গুচি আহিলোঁ যিহেতু তলত প্ৰসাদ দি আছিলে। তললৈ নামি অহাৰ পাছত আকৌ পাৰ্কখনলৈ গৈ অলপ তাতো ফটো মাৰিলোঁ কাৰণ আজিকালি ফটোই মেইন নহয় জানো। এয়া প্ৰসাদ ল'বলৈ লাইন পাতিছোঁ। এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ। মন্দিৰৰ বাহিৰত বিভিন্ন ধৰণৰ দোকান দিছিলে আৰু আমি চিধা ওলাই আহি তিনিজনীয়ে কুলফি এটা লৈ তাৰপিছত ঘৰলৈ বুলি উভতিলোঁ। মন্দিৰৰ পৰা আহি আমি ঘৰৰ ওচৰতে থকা কেইখনমান পূজা মণ্ডপলৈ বুলিও গ'লোঁ। আপোনালোক কোনোবা যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভগৱানৰ ওচৰত সেৱা জনাই এয়া খিচিৰি বিলাই আছিলে। তো খিচিৰি দেখিলেনো কোনে ৰ'ব পাৰে নহয় জানো। মইতো পূজাৰ খিচিৰি ইমান ভাল পাওঁ খাই সেইকাৰণে ময়ো এক বাতি লৈ ল'লোঁ। ইমান গৰম আছিলে হাতত মানে ধৰি ৰৈ থাকিব পৰা নাই। ক'ত থওঁ কি কৰোঁ ভাবিব পৰা নাই। তো লাষ্টত গৈ পেলাই কি কৰিলোঁ চাওকচোন। খিচিৰি বাতিটো ক'ত থওঁ জেগা বিচাৰি পোৱা নাই মানে। শেষত এয়া চাওকচোন মোৰ নিজৰ পাৰ্চটোৰ ওপৰতে লৈ ল'লোঁ।